নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই জুলিয়েম বৰুৱা। জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত শেষকৃত্য কালি সম্পন্ন হয়। ইয়াৰ পিছতে আজি ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান আৰু উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰেও শ্যামকানু মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি জানিবলৈ দিয়ে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব। অসমীয়াৰ হিয়াৰ আমঠু সুললিত কণ্ঠৰ অধিকাৰী শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য কৰাৰ সময়ত লখিমপুৰ জিলাৰ ধলপুৰ নগৰত স্বতঃস্ফূৰ্তভাৱে হেজাৰ হেজাৰ জনতা ৰাজপথলৈ ওলাই আহি কালি শ্ৰদ্ধা নিবেদন কৰে। ধলপুৰ নগৰত শিল্পীগৰাকীৰ ৰাজহুৱাভাৱে আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। নাৰায়ণপুৰ মধুপুৰৰ জয়ন্ত শইকীয়াই মহানুভৱতা প্ৰকাশ কৰি জুবিন গাৰ্গৰ স্মৃতিত 6 বিঘা মাটি অনুদান হিচাপে আগবঢ়াব বুলি ঘোষণা কৰিছে। কোনো অনুষ্ঠানে শিল্পীগৰাকীৰ স্মৃতি ধৰি ৰাখিবলৈ যদি আগবাঢ়ি আহি পদক্ষেপ গ্ৰহণ কৰে তেনেহ'লে তেখেতৰ নিজা ম্যাদী মাটিখিনি আগবঢ়াব বুলি ৰাজহুৱাকৈ বক্তব্য আগবঢ়াইছে। ইপিনে 2026 চনৰ 19 ছেপ্টেম্বৰৰ পূৰ্বে লখিমপুৰৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শব্দই 100 জোপা নাহৰ গছ ৰোপণ কৰিব বুলি জানিব পৰা গৈছে। কেৱল ৰোপণ কৰাই নহয়, গছজোপাৰ যত্ন লৈ ডাঙৰ দীঘল কৰাৰ দায়িত্ব বহন কৰিব অনুষ্ঠানটিয়ে। কালি সন্ধিয়া লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 5000 গছি বন্তি প্ৰজ্বলনেৰে শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱা হয়। ইপিনে ঢকুৱাখনাতো কালি 5200 গছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জনোৱা হয় শিল্পীগৰাকীক। বন্তি প্ৰজ্বলনেৰে লিখা হ'ল জুবিনদা অমৰ হওক বাণী। আটাইকেইটি দিনৰ দৰে কালিও লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন সংস্থা, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। কালিৰ শ্ৰদ্ধাঞ্জলিৰ সামগ্ৰিক বাতৰি সামৰি ক'বলৈ হ'লে জিলাখনৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয়, চিকিৎসালয়, মন্দিৰ, মছজিদ, নামঘৰ, আৰক্ষী চকী সকলোতে শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ। লখিমপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সৃষ্টিয়ে ৰূপালী জয়ন্তী সামৰণি বৰ্ষত নাট মহোৎসৱৰ আয়োজন কৰিছে। অহা 10 আৰু 11 অক্টোবৰ লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়াকৈ এই নাট মহোৎসৱ অনুষ্ঠিত হ'ব। নাট মহোৎসৱত দীপক মহন্তৰ ৰচনা আৰু দেৱপ্ৰতিম বৰাৰ পৰিচালনাৰে উলংগ ৰজা আৰু শৈলেন বৰাৰ ৰচনা আৰু পৰিচালনাৰে শিশু নাট আছুৰ মঞ্চায়ন হ'ব। ৰেণুমণি গগৈৰ ৰচনা আৰু পৰিচালনাৰে কেৱল মহিলা চৰিত্ৰৰ বোৱাৰী নামৰ নাটকখনিও প্ৰদৰ্শিত হ'ব বুলি জানিব পৰা গৈছে। লখিমপুৰ জিলাৰ তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পানীগাঁৱৰ প্ৰয়াত নাট্যশিল্পী ভুৱন দত্তৰ পৰিয়ালবৰ্গৰ সহযোগত সদৌ অসম ভিত্তিত ভুৱন দত্ত সোঁৱৰণী একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতা আয়োজন কৰা হৈছে। নাট্যশিল্পীগৰাকীৰ সাংস্কৃতিক কৰ্মৰাজিক স্মৰণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰাইজ মানি একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাত অসমৰ যিকোনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ভালেসংখ্যক নাটকত অভিনয় কৰাৰ উপৰিও প্ৰয়াত ভুৱন দত্তই চিনেমা আৰু টেলিফিল্মতো অভিনয় কৰিছিল আৰু ভাৰতীয় গণনাট্য সংঘৰো সক্ৰিয় সদস্য আছিল। এইগৰাকী স্মৰণীয় নাট্যশিল্পীৰ সন্মানাৰ্থে সদৌ অসম ভিত্তিত এই একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজি নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।